बिमा दुर्गाया सुबुं समाजनि गाज्रि गोहो इनाय साननायखौ फोजोबस्रांबाय आरो बडलेण्ड हालामाव गोजोन फैबाय। बे बाथ्राखौ बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। अलरेडी समाजर अपशक्ति मा दुर्गाय विनाश करिছে এই কারণে একটা বডলেণ্ডৰ শান্তি আহিছে। সশস্ত্ৰ সংগ্ৰামীবিলাক আহাৰ পিছত চোৰাং চিকাৰীৰ পৰা আদি কৰি সকলো মূল পিটুলৈ আহিছে। এতিয়া বডলেণ্ডৰ শান্তি আহিছে সকলো দিশৰ পৰা। সো সেইটো মা দুৰ্গাই অলৰেডি মানে বিনাশ কৰিছে মানে অপশক্তিক। তো সেইকাৰণে মা দুৰ্গাক আমি ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ লৈছোঁ চবেই কি আহি থকা সময়ত বডলেণ্ডৰ সকলো মানুহে সকলো ৰাইজে সকলো নাগৰিকে যাতে আগবাঢ়ি যাব পাৰে, আমাৰ মাজত শান্তি সম্প্ৰীতি থাকে আৰু সকলো আগবাঢ়ি যাব পাৰে, ইয়াৰ কাৰণে মা দুৰ্গাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। गोहोनि बिमा दुर्गा देवीनि फुजाखौ हादोरनाङैनो फालिनायजों लोगोसे आसामनि दाब दाब जिल्लायावबो सोरखारि खाखानानै होनाय एसअपि खान्थिखौ मानिनानै फालिनाय जादों। बेबादिनो बिटिआरनि सदर सहर क'क्राझारावबो देग्लाय मोन 40निबो बांसिन दुर्गा फुजानि मण्डप बानायनाय जादों आरो बेनि देवी बन्दनाजों सिबियारिफोरनि गोसोखौ रंजाखांनाय नुनो मोननाय जादों। गुबुन फारसेथिं मंगलबारखालि सप्तमीनि मोनाबिलि समाव क'क्राझार सहरनि गेजेराव थानाय जारिमिनारि क'क्राझार बाजारनि सार्वजनिन दुर्गा फुजानि मण्डपाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गावनि आंगो बिसिजों लोगोसे बिमा दुर्गानि मुसुखायाव बिबार बावनानै बोर लायो। আমার উদযাপন কৰিছে। এই পূজা উদযাপনৰ দ্বাৰা কোভিড যিটো আমাৰ এটা পৰিৱেশ আহিছিলে সেইটো লাহে লাহে কমিব যিটো আশা কৰিছোঁ। তথাপিতো মই ৰাজ্যক অনুৰোধ কৰিছোঁ যে কোভিড-19ৰ যিটো পৰিৱেশ সেইটো সকলো যাতে প্ৰট'কলটো মানি চলিবলৈ চেষ্টা কৰে, সেইটো মই সকলোকে আহ্বান কৰিছোঁ। আৰু ইয়াৰ লগতে যিটো পূজা মণ্ডপ কৰিছোঁ, যিটো পূজা কমিটিৰ লগত আলোচনা কৰিছোঁ, সকলোকে মই অনুৰোধ কৰিছোঁ কি আমাৰ যিটো ভেকচিনটো সকলো ল'ব লাগে। বহুত জেগাত ভেকচিন লোৱাটো প্ৰায় কমি গৈছে। সেইকাৰণে পূজা কমিটি সকলৰ লগত য'ত য'ত গৈছোঁ মই অনুৰোধ কৰিছোঁ কি আমাৰ ৰাইজক আহ্বান কৰিব লাগে সকলো যাতে ভেকচিনটো ডাবল ড'জ লয়, ইয়াৰ কাৰণে মই অনুৰোধ কৰি আহিছোঁ। কেইটা জেগা ঘূৰিলে আজি মণ্ডপ? আজি মই গোসাইগাঁৱত প্ৰায় মেক্সিমাম পূজা মণ্ডপত ঘূৰিছোঁ, কাৰণ প্ৰথম এনেকুৱা এটা সুযোগ পাইছোঁ আৰু ৰাইজে চবে বিচাৰিছে কি আহিব লাগে। তো সেইকাৰণে এনেকুৱা উৎসৱৰ সময়ত ৰাইজৰ লগত থাকিব পালে ভাল লাগে। আৰু কোকৰাঝাৰত ইমান বছৰে অশান্তময় এটা পৰিৱেশ আছিলে আৰু এতিয়া আমি চবে এটা ভাল পৰিৱেশত আমাৰ যিটো শাৰদীয় দুৰ্গা পূজা উৎসৱ মানে চবে উপভোগ কৰিবলৈ পাইছে। তো সেইকাৰণে কোকৰাঝাৰতো চেষ্টা কৰিম মেক্সিমাম অঞ্চলত আহিবৰ কাৰণে। অহাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কোকৰাঝাৰলৈ আহিব, তেখেতে এটা দুৰ্গা পূজাটো ভিজিট কৰিব আৰু ইয়াৰ লগতে মহামায়া ভিজিট কৰিব। আমি আশা কৰিম যে তেখেতৰ ভিজিটটো আমাৰ বডলেণ্ড অঞ্চলৰ আৰু অধিক মানে উন্নয়নটো ক্ষিপ্ৰতা আগবঢ়াই লৈ যাব। गुबुन फारसेथिं सप्तमी साननि मोनाबिलियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे मावफुं सोद्रोमा अरुप कुमार देआ बाहागो लानानै ओरैबायदि बुङो। যে আমি সকলোৱে আনন্দ কৰিব লাগে, উদযাপন কৰিব লাগে, কিন্তু কোভিড প্ৰট'কল এছঅপি যিটো আছে সেইটো মানি পেলাই। কাৰণ ইতিমধ্যে এটা ইনফৰমেশ্যন আপোনালোকে পাইছে যে পশ্চিমবংগত ৱেষ্ট বেংগলত যোৱাকালি যেনেকুৱা মানুহে ওলাই আহিছিল, বুৰ্জ খলিফা বুলি এটা আকৰ্ষণীয় মণ্ডপ বনাইছে, সেইটো ইমান মানুহ হ্ৰাস পাইছে, ইমান মানুহ হেৰি হৈছে, যাৰ কাৰণে কোভিডৰ বহুত মানুহ দেখা দিলে। সেইকাৰণে মই সেইমতে আকৌ মানে মেছেজ এটা দিব বিচাৰোঁ আমাৰ সকলো ৰাইজসকলক যে যি ৱেষ্ট বেংগলৰ পৰিস্থিতিত আমি চালোঁ, যোৱাকালি 700 অধিক মানুহ কোভিডত আক্ৰান্ত হৈ গ'ল পূজা চাবলৈ গৈ, ইমান হ্ৰাস হৈছে। সেই পৰিৱেশ আৰু যাতে আমি অসমত নাই বিচাৰোঁ, সেইকাৰণে সকলোকে আহ্বান কৰিছোঁ যে সকলোকে পূজা আনন্দ উপভোগ কৰক, চেলিব্ৰেশ্যন কৰক, কিন্তু কোভিড এছঅপি মানি পেলাই, ডিষ্টেঞ্চটো মানি আৰু মাস্কটো পৰিধান কৰি পেলাই। কাৰণ আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে দুৰ্গা পূজাৰ আগত সকলোৱে যদি ডাবল ভেকচিনেশ্যনটো কৰি লয় তেনেহ'লে কোভিডৰ পৰা ছেফ পাম। তথাপিও ৱেষ্ট বেংগলৰ যিটো পিকচাৰ আমি চালোঁ বা নিউজত পালোঁ যে ডাবল ভেকচিনেশ্যন লোৱাৰ পিছতো বহুত মানুহ আক্ৰান্ত হৈ পৰিগত হ'ল। সেইকাৰণে আমিও যদি ডাবল ভেকচিনেশ্যন লৈছোঁ তথাপিও নিয়মাৱলী মানি পেলাই আমি পূজাটো উদযাপন কৰাটো ভালে ভালে যাই আছে। আজি প্ৰথমবাৰৰ কাৰণে আমি এনেকুৱা মানে চাবলৈ পাইছোঁ যে আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া তেখেত নিজা পৰিয়াল লৈ পেলাই কোকৰাঝাৰৰ বিভিন্ন পূজা মণ্ডপত ঘূৰি আছে, ফুৰি আছে, এটা ভাল মেছেজ দি আছে, বাৰ্তা দি আছে, সাধাৰণ ৰাইজৰ নিচিনা তেখেত ঘূৰি ফুৰি আছে। সেইটো আমি অতি প্ৰাচীন 151তম পূজা মণ্ডপ, সেইকাৰণে চিফ ছাৰৰ প্ৰাধান্য দিছে। আজি কোকৰাঝাৰৰ প্ৰথম ইয়াতে তেখেত আহি ভিজিট কৰিলে। তো আৰু বিভিন্ন কেইগৰাকী মানে পূজা মণ্ডপত
আমন্ত্ৰণ আছে নিমন্ত্ৰণ আছে তেখেত যাব কিন্তু যেহেতু পুৰাণ আৰু ইয়াতে পুৰাণা দ্বীপ বজাৰ বুলি ক'লে সকলোৱে গম পায় পূজাত তো এইটো এটা আকৰ্ষণীয় তো ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে ভালকৈ সুস্থ থাকক ধন্যবাদ क'क्राझारनिफ्राय गपाल प्रसाद इनसाइड एनि बर'